Hello friends, welcome to my YouTube channel AK Assam Vlogs. To ki khobor hokolore asha kori niswa hokole bhale ase. To friends aji mor logat ase Joyanto cycle loi ahi ase. To aji mane ami belek thait nejao mane aji mane amar gaote pothar tata mane apnalokok sundor view eta dekhuabole ahisu mane potharor kenuka ta prakritik poribesh dekhuabole ahisu. মানে কি আজিৰ অলপ ব্লগটো মানে অলপ বেলেগ ধৰণৰ হ'ব আৰু বেলেগ টাইপৰ আপোনালোকে আজিৰ ব্লগটোত আৰু অকল প্ৰাকৃতিৰ বস্তুৱে দেখিব প্ৰকৃতিৰ বস্তুৱে দেখিব মানে গাড়ী মটৰ যান বাহন এইবোৰ নেদেখে অলপ বেলেগ ধৰণৰ ব্লগ হ'ব আজিৰ ব্লগটো তো ব্লগটো শেষলৈকে চাই থাকিব আপোনালোকক ভিউ দেখাই যাম এবাৰ ভিউটো দেখাইছো আপোনালোকে চাই লওক এবাৰ ভিউটো কি মজা ভিউ পাব আপোনালোকে এবাৰ চাই লওক ভিউটো এবাৰ চাই লওক হাও কি কেছ মই এবাৰকে ভিডিঅ' বনাই থাকান্তে জন্তু কোক গেল চাকচোন একবাৰ মানে মই গমেই পোৱা নাই সি তাকে গেছি মই এবাৰ ভিডিঅ' বনাইছো মই গমেই পোৱা নাই সি সেই পাব যাই হা বেলেগ কিয় দাও দিছলি এনে চাবা গেছলি নেকি ৰুৱা চাবা গেছলি নেকি তোৰ হঠাৎ বেলেগ দাউত দিছে দে পথাৰৰ মাজতো আজিকালি ৰানিং কৰে নেকি আসলতে কথাটো কি মাজে মাজে মানে এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত মানে চাৰিওফালে সেউজীয়া মই আমি আগৰ ফালে যাই আছো আগৰ ফালে এটা জান আছে জান আৰু এই সৰু নদী বুলিয়ে ক'ব পাৰি ওপৰত এখন বাঁহৰ দলং আছে মানে ধুনীয়া পৰিৱেশ আৰু চাই থাককচোন কেনেকুৱা পৰিৱেশটো দেখাইছোঁ মানে আহি ভাল লাগে এনেকুৱা জেগাত কিবা এটা বেলেগ ফিল কি কম আপোনালোকে আহিব এদিন আহিব মানে এনেকুৱা জেগাত আহি থাকিব ভাল লাগি থাকে মনবোৰ ফুৰিলে মানে অলপ মনটো ফ্ৰেছ হয় তো ফ্ৰেণ্ডছ আমি আহি পাই গ'লোঁ দলংখন এইখন দলঙৰে কথা কৈছিলোঁ মই মানে এইখন সেই বাঁহৰ দলং পকী দলং নহয় এইখন দলংখন মানে ইমান মজবুত নহয় দুৰ্বল দলং ঢোকা চোকা দি ৰাখি থৈ দিছে আৰু কিবাকৈ লৰি থাকে দেখোন খোজকাঢ়িলে কিবা আৰু এইখন দলঙেৰে মানে বাৰিষা কালত আৰু আমি ইয়াত পথাৰত চাহ এটা লৈ আহোঁ মা দেউতাই ইয়াত ভুই ৰুই থাকে এনেকুৱা এইখন দলঙেৰে চাহ এটা লৈ ভুই লাগি থাকে আৰু অলপ লৰি থাকে তো চাওক মায়া মায়া মনৰ আশা মিঠা মিঠা প্ৰাণৰ ভাষা লাজৰে উৰণি গুচাই দিয়া তো ফ্ৰেণ্ডছ আপোনালোকে এটা কথা ভাবক কৃষকসকলৰ কিমান কষ্টৰ ফলত মানে এনেকুৱা এখন চাৰিওফালে সেউজীয়া এখন মনোমোহা প্ৰাকৃতিক পৰিৱেশ মানে গঢ় লৈ উঠিছে কি ক'ম আৰু মানে কিমান কষ্ট হৈছে মানে আৰু ইয়াত প্ৰায় 1-1.5 মাহ পিছত মানে সোণগুটি ধৰিব তেতিয়া মানে কৃষকসকলৰ মনটো কিমান ভাল লাগিব এবাৰ ভাবকচোন ইমান কষ্টৰ ফল তেওঁলোকৰ সফল হ'ব তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আশা কৰোঁ নিশ্চয় সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ চেনেলটোত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে আৰু লগ পাম এটি নিউ ভিডিঅ'ত তেতিয়ালৈকে বাই